আজি আপোনালোকে দেখিলে ইতিমধ্যে আমাৰ ব্লক অফিসত প্ৰায় 100ৰো অধিক মহাবিদ্যালয়ৰ ছাত্ৰই আমাৰ বিপিএফ দললৈ জইন কৰিছে। আমি আমাৰ বিপিএফ দলৰ পৰা তেখেতসকলক আমি আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ আৰু ল'ৰাবিলাকে যাতে ভৱিষ্যতে তেওঁলোকৰ আমাৰ দলৰ পৰা তেওঁলোকে সুযোগ সুবিধাবিলাক পায়, তেওঁলোকৰ যাতে সংস্থাপন হয়, আমি সেইটো আশা কৰিছোঁ। আপোনালোকে দেখিছে যে ইতিমধ্যে আমাৰ বিটিচিত বিভিন্ন জাতি জনগোষ্ঠীৰ মানুহ আৰু বিশেষকৈ আমাৰ ছাত্ৰসকলো এইবাৰ আমাৰ বিপিএফ দলৰ প্ৰতি আকৃষ্ট হৈছে। তেওঁলোকে বৰ্তমানৰ যিখন চৰকাৰ বিজেপি আৰু ইউপিপিএলৰ চৰকাৰ তাৰ প্ৰতি তেওঁলোকৰ মোহভংগ হৈছে। গতিকে আমি সেই ছাত্ৰসকলক সকলোকে আমি আন্তৰিকভাৱে অভিনন্দন জ্ঞাপন কৰিছোঁ। আপোনালোকে জানে যে বিটিচিত 15 বছৰ বিপিএফৰ চৰকাৰ আছিলে আৰু হাগ্ৰামা মহিলাৰী ছাৰে সকলো জাতি জনগোষ্ঠীৰে উন্নয়ন কৰিবলৈ সক্ষম হৈছিল। কিন্তু বৰ্তমান চৰকাৰখনে বিগত 5 বছৰত তেওঁলোকে খালি ভুৱা প্ৰতিশ্ৰুতি দিছে, প্ৰলোভনৰ ৰাজনীতি চলাই আছে। আজিৰ দিনত আমাৰ প্ৰমোদ বড়ো ডাঙৰীয়াই বিটিচিৰ কোনো এখন অঞ্চলতে চকুত লগা ধৰণৰ উন্নয়ন কৰিবলৈ সক্ষম হোৱা নাই। গতিকে বৰ্তমান বিটিচিবাসী ৰাইজে আমাৰ হাগ্ৰামা মহিলাৰী ছাৰৰ ওপৰত পূৰ্ণ আস্থা প্ৰকাশ কৰিছে আৰু আমি নিশ্চিত হৈছোঁ যে এইবেলি আমাৰ বিটিচিত আকৌ আমাৰ বিপিএফ চৰকাৰ হ'ব আৰু আমাৰ হাগ্ৰামা মহিলাৰী ছাৰে পুনৰ বিটিচি চিফ নিৰ্বাচিত হ'ব। আৰু আমি সকলোৱে আশা কৰিছোঁ যে বৰ্তমান চৰকাৰখনে যিবিলাক অশান্তিমূলক পৰিৱেশৰ সৃষ্টি কৰি আছে, সেই অশান্তি চিৰদিনলৈ নিৰ্মূল হ'ব। তেওঁলোকে আজি উচ্ছেদৰ নামত যিবিলাক কৰি আছে, এইবিলাক আমি খুবেই দুখিত। আজি যিসকল মানুহ নিগাজিকৈ আমাৰ 2003 চনৰ আগতে বিটিচিত বসবাস কৰি আছিল, সেই মানুহবিলাকক তেওঁলোকে মৰ্মান্তিকভাৱে উচ্ছেদ কৰি এক বিশৃংখল পৰিস্থিতিৰ সৃষ্টি কৰিছে। গতিকে আমি বিচাৰিছোঁ আমাৰ দল চৰকাৰলৈ আহিলে আমাৰ হাগ্ৰামা মহিলাৰী ছাৰেও ইতিমধ্যে প্ৰতিশ্ৰুতি দিছে যে যিসকল মানুহ 2003 চনৰ আগৰ পৰাই বিটিচিত ভোট প্ৰদান কৰি আহিছে, তেওঁলোকক ইয়াতে মাটিৰ পট্টা প্ৰদান কৰা হ'ব। ক্ৰমান্বয়ে তেওঁলোক শান্তিপূৰ্ণভাৱে ইয়াতে বসবাস কৰিব পাৰিব। সভাখন আমাৰ ব্লক সমিতিৰ নেতৃত্বত অনুষ্ঠিত হৈছে আৰু এই ধৰণৰ বিভিন্ন জইনিং কাৰ্যসূচী আমাৰ চলি আছে। আপোনালোকে জানে যে হাজাৰ হাজাৰ মানুহে আমাৰ বিপিএফ দললৈ যোগদান কৰি আছে আৰু এইটোৱে সূচায় যে অহা দিনত নিশ্চিতভাৱে আমাৰ বিটিচিত আকৌ হাগ্ৰামা মহিলাৰী ছাৰৰ চৰকাৰ হ'ব আৰু আমাৰ যিসকল আজি ছাত্ৰ আমাৰ ইয়ালৈ যোগদান কৰিছে, নিশ্চিতভাৱে তেওঁলোকৰ উজ্জ্বল ভৱিষ্যত আমি কামনা কৰিছোঁ। আমি এতিয়ালৈকে অকলে নিৰ্বাচন খেলাৰ পক্ষত আমি আছোঁ। আপোনালোকে জানে যে একমাত্ৰ আমাৰ এটা ৰাজনৈতিক দলেই আমাৰ লগত আলোচনা বিলোচনা চলি আছে। গতিকে সেইটো আমাৰ হাইকমাণ্ডে নিশ্চিত কৰিব। বৰ্তমানলৈকে আমি অকলে নিৰ্বাচন খেলাৰ সিদ্ধান্তত অটল হৈ আছোঁ। যদি আমাৰ চিফ ছাৰে কাৰোবাক আঁকোৱালি লয় বা কাৰো লগত যদি তেওঁলোকে এলায়েন্স কৰে, সেইটো পিছৰ কথা।